আজি ৰাতিলে পাৰ্টিত গাহৰি আছে 8 কেজি আৰু লগত ফ্ৰী মদ বাপেৰৰ পইচা দি মদৰ পাৰ্টি কৰিবলৈ আহিছে চাওঁ খেলা কোন টিকা আছে চাওঁ খেলা চাওঁ টিকাত মিঠাতেল সানি ৰেডি থাক ফাৰ্ষ্টতে চৌকাত জুইটো দি ফটফটকে উতলিব দিব লাগে পিচকেইটা তেতিয়াহে মানে মজা আৰে চুলাইটোৰ কথা পাহৰি থাকিলো নহয় বালৰ পাৰ্টি তই মদৰ পাৰ্টি বাদ দে আৰু ঘৰলৈ বল তই এটা নিকম্মা নালায়ক পোৱালি যোনে ঘৰৰ নাম বৰবাদ কৰিছে হ'ব বল এতিয়া ময়ো ঘৰত গৈ তোমাৰ কিছুমান কাৰনামা মাক কম কি কবি তই কি কবি ক কম যে দেউতা টকলা হ'ল কিন্তু এতিয়াও মাইকী মোৰ যোৱা নাই ৰাতি হলে ৰুমিৰ ঘৰত যায় চুমিৰ ঘৰত যায় ৰুমা মণি চবৰ ঘৰত যায় মায়েও গম পাব তেতিয়া তুমি কিমান নিকম্মা নীলাজ আজি মই মদ খাই নাংগা নাচ কৰিমেই কাৰ বাপেকৰ পুকৰ ৰখাবলৈ তমাচা চাওঁ চৰি বেটা তোৰতো বহুত খং উঠি গল দেখোন মাল খাব লাগে দুইটাই মিলি মদ খাম তই মোৰ কথা মাক নকবি পুৰা গাহৰি আৰু চাই মদ আনি দিব লাগিব আৰে আনি দিমতো তই মাক নকবি অকে হ'ব দেউতা হ'ব গানটো লগাই দে আৰু মাছলে গৈছিলো এজনীও নাপালো ঘৰলৈ আহি মই মদতে ধৰিলো বহুত ভাল পাইছিলো এটালৈ গ'ল